So hello everyone. Finally, Assam Agriculture University second round counseling start hoise. So Assam Agriculture University second round counseling on first day counseling on কিমান কাট অফ গৈছে আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম আৰু কিমান কেটা সিট ৰিমেইনিং বাকি আছে আপোনালোকৰ ডে 2 ত আপোনালোকে সিট কেটা পাবনা নাই আজিৰ ভিডিঅ'ত আপোনালোকক ডিটেইলছত জনাম আৰু কিমান ৰেংকৰ পৰা কিমান ৰেংক থকা ষ্টুডেন্ট বিলাকে সেকেন্ড ডে কাউন্সেলিং টু এটেন্ড কৰিব পাৰিব আৰু কিমান ৰেংক লৈকে ষ্টুডেন্ট বিলাকে এগ্ৰিকালচাৰ হওক বা ভেটেৰিনেৰী সিট কেটা পাইছে আপোনালোকৰ কাৰণে এটা ভাল খবৰ কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিত সেকেন্ড ৰাউন্ড কাউন্সেলিংত বহুত ল কাট অফ গৈছে in the sense আপোনালোকৰ বহুত পিছৰ ৰেংক থকা ষ্টুডেন্ট বিলাকো সিট কেটা পাইছে সো এতিয়া আপোনালোকক জনাম যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ ডিফাৰেন্ট কলেজত ক্যাটেগৰি ওয়াইজ কিমান কেটা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে সো তাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব কাৰণ আমাৰ চেনেলত যদি আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ ইচ এন্ড এভৰি আপডেট বিলাক পাই থাকিব সো বলক আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো সো প্ৰথমতে আপোনালোকক জনাম কলেজ অফ এগ্ৰিকালচাৰত কিমান কেটা সিট ভ্যাকেন্সি হৈ আছে সো আপোনালোকে দেখা পাইছে কলেজ অফ এগ্ৰিকালচাৰত টোটাল ভ্যাকেন্সি যদি মই কব যাও AU এমপ্লয় ক্যাটেগৰিৰ তিনটা সিটৰ পৰা এটা সিট ভ্যাকেন্সি হৈ আছে কাশ্মীৰী মাইগ্ৰেনৰ 6টা সিট ভ্যাকেন্সি হৈ আছে আৰু কাশ্মীৰী নন মাইগ্ৰেনৰ টোটাল 6টা সিট ভ্যাকেন্সি হৈ আছে দেন NRI ৰ টোটাল 10টা সিট ভ্যাকেন্সি হৈ আছে দেন নেক্সট আছে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ সো বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ টোটাল TGL ত দুটা সিট আছে OBC ত দুটা সিট আছে দেন ST প্লেনৰ এটা সিট আছে DAC ত দুটা সিট আছে কাশ্মীৰী মাইগ্ৰেনৰ দুটা সিট কাশ্মীৰী নন মাইগ্ৰেনৰ দুটা সিট HFC ত 6টা সিট আৰু PMC এটা নতুন ক্যাটেগৰি এবাৰ ইনক্লুড কৰিছে সো তাতে এটা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে দেন নেক্সট কলেজটো হল শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰ সো শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰৰ যদি ভ্যাকেন্সি চাও আমি OBC টোটাল 10টাৰ পৰা 3টা সিট ভ্যাকেন্সি হৈ আছে দেন DAC ত এটা সিট আছে কাশ্মীৰী মাইগ্ৰেনৰ এটা সিট কাশ্মীৰী নন মাইগ্ৰেনৰ এটা সিট আৰু HFC টোটাল 3টা সিট আছে দেন নেক্সট কলেজটো হল কলেজ অফ কমিউনিটি সায়েন্স সো কলেজ অফ কমিউনিটি সায়েন্সত আনৰিজাৰ্ভড টোটাল 9টা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে EWS ৰ 6টা সিট আছে OBC টোটাল 3টা সিট ভ্যাকেন্সি হৈ আছে TGL ৰ এটা দেন মৰানৰ এটা সিট SC ৰ 3টা সিট ST প্লেনৰ এটা সিট দেন ফ্ৰিডম ফাইটাৰৰ এটা সিট DAC ৰ এটা সিট AU এমপ্লয়ৰ দুটা সিট কাশ্মীৰী মাইগ্ৰেনৰ এটা সিট আৰু কাশ্মীৰী নন মাইগ্ৰেনৰ এটা সিট দেন লাষ্টত আছে NRI সো NRI ৰ টোটাল 10টা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে সো নেক্সট কলেজটো হল কলেজ অফ ফিশাৰী সায়েন্স সো এবাৰ এটা আচৰিত কথা কলেজ অফ ফিশাৰী সায়েন্সৰ মানে বহুত কেটা ষ্টুডেন্টে সিটটো এৰি কিনে এগ্ৰিকালচাৰ জোৰহাটত এডমিশনটো লৈছে সো এবাৰ ফাৰ্স্ট টাইম হৈছে কাৰণ লাষ্ট 3 ইয়াৰ্স ধৰি মই চাই আছো ম্যাক্সিমাম ষ্টুডেন্টে এগ্ৰিকালচাৰৰ পৰা ফিশাৰীত যায় কাৰণ ফিশাৰীত জবটো হুনকালে পাই যায় নো ডাউট এগ্ৰিকালচাৰত জবৰ স্কোপটো বেছি আছে কিন্তু ফিশাৰীত মানে জবটো মানে হুনকালে পাই যায় বুলি ষ্টুডেন্টে ফিশাৰীটো লয় কিন্তু এবাৰ উল্টাটো হৈছে ফিশাৰীৰ পৰা ষ্টুডেন্ট বিলাকে এগ্ৰিকালচাৰত আহি পিনে এডমিশনটো লৈ আছিল সো ফিশাৰী কলেজত টোটাল ভ্যাকেন্সি সিট যদি আমি চাব যাও ST প্লেনৰ এটা সিট ভ্যাকেন্সি হৈ আছে কাশ্মীৰী মাইগ্ৰেনৰ এটা সিট কাশ্মীৰী নন মাইগ্ৰেনৰ এটা সিট HFC ৰ এটা সিট আৰু NRI ৰ টোটাল 10টা সিট ভ্যাকেন্সি হৈ আছে দেন নেক্সট কলেজটো হল কলেজ অফ সেৰিকালচাৰ সো কলেজ অফ সেৰিকালচাৰৰ আনৰিজাৰ্ভড টোটাল 6টা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে EWS ৰ এটা সিট OBC ৰ 3টা সিট দেন SC ৰ এটা সিট ST প্লেনৰ এটা সিট ST হিলৰ টোটাল এটা সিট আছে DAC ৰ এটা সিট দেন কাশ্মীৰী মাইগ্ৰেনৰ এটা সিট আৰু কাশ্মীৰী নন মাইগ্ৰেনৰ এটা সিট আৰু লাষ্টত আছে HFC ৰ এটা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে সো ওভাৰঅল ভালেখিনি সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে দেন নেক্সট আছে কলেজ অফ ভেটেৰিনেৰী সায়েন্স খানাপাৰা CBSE সো কলেজ অফ ভেটেৰিনেৰী সায়েন্সত সেকেন্ড ৰাউন্ড কাউন্সেলিংত বহুত কেটা সিট ভ্যাকেন্সি হৈ আছিল আনএক্সপেক্টেড ইমান কেটা সিট ভ্যাকেন্সি হ'ব বুলি ভবা নাছিলো কাৰণ প্ৰত্যেক বছৰতে ভেটেৰিনেৰী সিট বহুত কম ওলাই সো এবাৰ সেকেন্ড ৰাউন্ড কাউন্সেলিংত মোৰ দেন 10 সিট ভ্যাকেন্সি হৈ আছিল সো ইয়াতে এতিয়ালৈকে ভ্যাকেন্ট হৈ আছে আপোনালোকে সেকেন্ড ডে কাউন্সেলিংত যিসকল ষ্টুডেন্টে এডমিশন ল'ব বুলি ভাবি আছে সো DAC ত দুটা সিট ভ্যাকেন্সি হৈ আছে কাশ্মীৰী মাইগ্ৰেনৰ এটা সিট সো টোটাল 3টা সিট কব গলে এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে দেন লখিমপুৰ কলেজ অফ ভেটেৰিনেৰী সায়েন্স সো লখিমপুৰ কলেজ অফ ভেটেৰিনেৰী সায়েন্সৰ ভ্যাকেন্সি DAC ত এটা আছে কাশ্মীৰী মাইগ্ৰেনৰ এটা সিট আছে সো টোটাল দুটা সিট ভ্যাকেন্সি হৈ আছে দেন নেক্সট কলেজটো হল কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং সিস্টেম ৰিসাৰ্চ সো তাতে EWS ৰ এতিয়ালৈকে দুটা সিট ভ্যাকেন্সি হৈ আছে OBC ৰ দুটা সিট টায়াহোম OBC টায়াহোমৰ এটা সিট দেন মৰানৰ এটা সিট আছে SC দুটা সিট ST প্লেনৰ এটা সিট DAC ৰ এটা AU এমপ্লয় ক্যাটেগৰিৰ এটা সিট কাশ্মীৰী মাইগ্ৰেনৰ এটা সিট কাশ্মীৰী নন মাইগ্ৰেনৰ এটা সিট আৰু
HFC টোটেল এটা সিট ভ্যাকেন্সি হৈ আছে দেন কলেজ অফ কমিউনিটি সায়েন্স FND ফুড নিউট্ৰিশন এণ্ড ডায়েটেটিক্স সো এটো ইউনিভাৰ্সিটিৰ আন্ডাৰতে আছে যোৰহাটতে কলেজখন আছে আনৰিজাৰ্ভড টোটেল এটা সিট ভ্যাকেন্সি হৈ আছে দেন EWS এর দুটা সিট দেন আপোনালোকৰ বেলেগ যদি চাব যাও গেমছত এটা সিট আছে DSC এটা সিট আৰু HFC টোটেল তিনটা সিটৰ পৰা তিনটা ভ্যাকেন্সি হৈ আছে কোনো এতিয়ালৈকে লোৱা নাই Then last college to hold College of Agriculture BTech MTech in Molecular Biology and Biotechnology. So etu apnoke sabo jodi jai OBC total 8টা সিটৰ পৰা দুটা সিট এতিয়ালৈ ভ্যাকেন্সি হৈ আছে then ST প্লেনৰ এটা সিট আছে ST হিলৰ এটা আছে আৰু DSC এটা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে So আপোনালোকে দেখা পাইছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ সেকেন্ড ৰাউন্ড কাউন্সেলিং শিডিউল সো ফাৰ্স্ট ডে কাউন্সেলিংত কিমান ৰেংকৰ পৰা কিমান ৰেংক লৈকে আপোনালোকে নিশ্চয় গম পাইছে আপ টু 1000 ৰেংক লৈকে মাতিছিলে সো এতিয়া আপোনালোকক জনাম 10 সেপ্টেম্বৰ 9:30 AM to 5 PM লৈ কিমান ৰেংকৰ পৰা কিমান ৰেংক থকা ষ্টুডেন্ট বিলাকে এটেন্ড কৰিব পাৰিব সো ওপেন মেৰিট ক্যান্ডিডেটস উইথ কমন ৰেংক 1001 to 1300 ৰেংক লৈকে কাউন্সেলিংটো এটেন্ড কৰিব পাৰিব Then EWS candidate 1003 to 1300 rank loge attend koribo paribo then next ase OBC so OBC 1009 to 1605 then OBC TGL 1227 to 3569 rank loge mane matise OBC Tayahom 1029 to 1281 then next ase OBC Moran 2056 to 5528 rank loge matise then SC candidate 1015 to 1734 then ST plain 1008 to 1433 rank loge matise ST hilor matise 1147 to 1467 then freedom fighter 1258 to 1796 then AU employee candidates 1105 to 2948 then last is hierarchy candidates 1002 to 2283 rank loke second round counseling hot apnokor second date matise so apnoke counseling to attend korok jiokol student e seat to poa nai teuluke counseling to attend korok apnoke nichoy seat kiba eta pai jabo thik ase so ইয়াৰ লগতে আপোনাক মই আৰু এটা ইনফৰমেশন দিব বিচাৰিম জিঅকল ষ্টুডেন্টে 2025 ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিত সিট টু পোৱা নাই সো আপোনালোকে আকৌ এবাৰ ড্ৰপ দিব বুলি ভাবিছে তেনেহলে আপোনালোকে আমাৰ বিকাশ একাডেমিত 1 ইয়াৰৰ ফাউন্ডেশন বেচ এটা জয়েন কৰিব পাৰে তাতে আপোনালোকক আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ CET এক্সামত যেনেকুৱা প্যাটাৰ্নত কোৱেশ্চনছ আহে তেনেকুৱা প্যাটাৰ্নত আপোনালোকৰ মক টেষ্ট কেটা কন্ডাক্ট কৰাই আছে আৰু ডেইলি আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ লাইভ ক্লাস কৰোৱা হৈ আছে লগতে তাতে ৰেকৰ্ডড ভিডিও কেটা থাকিব আপোনালোকৰ লগতে আপোনালোকৰ নোটছ কেটা থাকিব আৰু আপোনালোকৰ CET এক্সামৰ প্যাটাৰ্ন বেচিছ আপোনালোকৰ মানে মক টেষ্ট কেটা কন্ডাক্ট কৰোৱা হৈ আছে সো আপোনালোকে যদি 1 ইয়াৰ কোৰ্সটো জয়েন কৰিব বিচাৰে তেনেহলে আপোনালোকে 1800 rupees এটা পে কৰি কিনে আপোনালোকে এতিয়া ক্র্যাশ কোর্সটো জয়েন কৰিব পাৰিব কাৰণ আমাৰ ক্র্যাশ কোৰ্সৰ পৰাই লাষ্ট 2 ইয়াৰ্সত বহুত কেটা ষ্টুডেন্ট আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ডিফাৰেন্ট কোৰ্সত এডমিশন লৈছে সো আপোনালোকে এতিয়া ফাউন্ডেশন বেচটো জয়েন কৰিলে ভালেখিনি আপোনালোকে ফেসিলিটিজ পাব সো আই থিংক আপোনালোকে 2026 ত এটা ভাল ৰেংক লৈ কিনে আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিত ডিফাৰেন্ট কোৰ্সত আপোনালোকে এডমিশন লব পাৰিব সো ধন্যবাদ